নগৰ ৰূপহীহাটৰ কাছখাইটিত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। আব্বাছ আলী নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ড। বৈদ্যুতিক বিসংগতিৰ বাবেই জুইৰ সূত্ৰপাত হৈ সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাসগৃহটো। বিধ্বংসী অগ্নিকাণ্ডত নগদ 4 লাখ টকাসহ জুইত জাহ যায় নথিপত্ৰ সহ সম্পূৰ্ণ বাসগৃহ। অগ্নিকাণ্ডত প্ৰায় 10 লক্ষাধিক টকাৰ সা সামগ্ৰীৰ লগতে জুইত জাহ যায় সকলো নথিপত্ৰ। বৈদ্যুতিক ডিজিটেল মিটাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে। মিটাৰ লগোৱাত বিসংগতি হোৱাৰ অভিযোগ। ডিজিটেল মিটাৰ লগোৱাৰ পাছতে এই অঞ্চলত বিভিন্ন ঘৰত সৰু সুৰা জুইৰ সূত্ৰপাত হৈ আহিছিল। ডিজিটেল মিটাৰ লগোৱাত বিসংগতি হোৱাৰো অভিযোগ। ঘটনাস্থলীত নগাঁৱৰ কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কাছখাইটি ৰূপহী থানাৰ অন্তৰ্গত কাছখাইটি গাঁও। এতিয়া আপোনাৰ ৰাতিপুৱা এটা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে, যাৰ ফলতে মানুহজনৰ ঘৰতে আপোনাৰ ধান পাত আপোনাৰ এই ঘৰত যিমান কাপোৰ কানিৰ পৰা বাচন বৰ্তনৰ পৰা ইত্যাদি কৰি গোটেইখিনি বস্তু আপোনাৰ জুইত জাহ যায়। আৰু কেছ টকা আছিলে, মাটি কিনিবৰ কাৰণে মাটিৰ দাম দৰ কৰিছে, মাটি টকা দিব 4 লাখমান টকা আছিলে কেছ টকা। আৰু আপোনাৰ তাতে 90,000 মান টকা পাইছে আধা পৰা, বাকীখিনি গোটেইখিনি ছাই হৈ গ'ল। গতিকে মানুহজন বাহিৰত ব্যৱসায় কৰে আৰু এইটো আব্বাছ আলী বুলি কয়, কাছখাইটি গাঁও। আপোনাৰ স্মাৰ্ট মিটাৰৰ পৰা স্মাৰ্ট মিটাৰ এদিন আগতে লগাই থৈ গৈছে আৰু স্মাৰ্ট মিটাৰৰ পৰা আপোনাৰ জুইৰ সূত্ৰপাত হৈছে। স্মাৰ্ট মিটাৰ ব্ৰাষ্ট হৈ গৈছিলে, ব্ৰাষ্ট হৈ পেলাই হয় ইতিমধ্যে আপোনালোকে গম পাইছে। যোৱাকালিও আপোনাৰ বালিকা চিঙিমাৰী পাঞ্জাৱ নেশ্যনেল বেংকৰ আগতে এটা ঘৰতে এনেকুৱা হৈছে, স্মাৰ্ট মিটাৰ লগাই আপোনাৰ লগৰ ঘৰত যাব পৰা নাই, তাতে জুই জ্বলি গৈছে। মানে তাতেই স্মাৰ্ট মিটাৰ বিসংগতি হৈ আছে, কাৰণ যিবোৰে আপোনাৰ ইলেক্ট্ৰিক কাম নাজানে তেওঁৰ সেই তেনেকুৱা মানুহে পইচাৰ লগতে তেনেকুৱা মানুহক লগাই থৈছে আৰু তেনেকুৱা মানুহে আপোনাৰ কাম কৰিছে, ভালকৈ সংযোগ কৰিব পৰা নাই, যাৰ কাৰণে আপোনাৰ মিটাৰবোৰ ফিটিং কৰাৰ এদিন পিছতে বা এঘণ্টা পিছতেও আপোনাৰ ব্ৰাষ্ট হৈ যায়, জ্বলি যায়, এনেকুৱা পৰিস্থিতি হৈছে। কালি বালিকা হৈছে, আজি ইয়াতে হয়তো তাত মানুহে আপোনাৰ জুই নুমাবলৈ সক্ষম হৈছে। আজি ইয়াতে হৈছে ৰাতিপুৱা হোৱাৰ লগে লগে মানুহ ইমান নাছিলে, গতিকে জুইৰ সূত্ৰপাত হৈ পেলাই এটা মানুহৰ সম্পূৰ্ণ প্ৰায় আপোনাৰ 8-10 লাখ টকাৰ বস্তু ক্ষয়ক্ষতি হৈছে। ইয়াৰ পৰা আপোনাৰ এটা কাগজ লিখি ওলাব পৰা নাই। আপোনাৰ ডকুমেণ্টছৰ পৰা যিমানখিনি NRC কাগজৰ পৰা মাটি বাৰী কাগজৰ পৰা যিমানখিনি ডকুমেণ্টছ আছিলে গোটেইখিনি ডকুমেণ্টছ জুইত জাহ গৈছে, টকা পইচাৰ পৰা ইত্যাদি কৰি। অগ্নি নিৰ্বাপক বাহিনীক ফোন কৰিছিলোঁ, কিন্তু তেওঁলোকে ফোন কৰি ৰেছপঞ্চ দিয়া নাই। তাৰপিছত থানাত ফোন কৰিছোঁ, থানাই ফোন কৰিছে। পিছত অগ্নি নিৰ্বাপক বাহিনী যিহেতু আহিছিল আধা ৰাস্তালৈকে অহাত আমি একো মানা কৰিছোঁ, আহিব নালাগে, যিহেতু গোটেই ওচৰ চুবুৰীয়া মানুহ একগোট হৈ পেলাই জুই নুমাবলৈ সক্ষম হৈছে।